Hello guys, মোৰ ইউটিউব চেনেলৰ এটা প্ৰথম ব্লগ বনাব বিচাৰিছোঁ ব্লগ এটা কৰি চাম বুলি ভাবিছোঁ সো প্ৰথম ব্লগটো আমাৰ পথাৰলৈ যাম পথাৰৰ মাজত আমাৰ কেনেকুৱা ধৰণৰ কি আছে আপোনালোকৰ মাজত দেখাম আৰু ব্লগটো কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰিব সো আপোনালোকক দেখাব বিচাৰিম সো লেটস গো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া প্লেচ ইয়াত দেখা পাব কি আমি পথাৰৰ মাজত আছো আৰু আপোনালোকক দেখাম কেনেকুৱা হয় আমাৰ পথাৰৰ মাজত ধান আছে আৰু কি কি বস্তু আছে আমাৰ সকলোকে দেখাম আহিছে এটা ভাইটি এটা আহিছে আৰু ই প্লাই গৈ আছে আমাৰ পথাৰৰ মাজৰ ৰাস্তা সব বেয়া হ'বই পানীয়ে খহাই আমাৰ পৰা সব খহা মথাৰি খহাই দিছে সো ৱা পালি পৰি গ'ল আপোনালোকে দেখিছে আমাৰ পথাৰৰ মাজত লৰে সৰিয়হ কৰিছে আৰু আমি এতিয়া পাম এটা বিশেষ স্থান য'ত আমাৰ গাঁৱৰ সকলো আমাৰ গাঁও বুলিয়ে নহয় প্ৰায় ওচৰৰ গাঁৱৰ মানুহ আহে এটা আমাৰ এটা বিশেষ স্থান এটা আছে আমাৰ পথাৰৰ মাজত আছে সো আপোনালোকে চাই থাকক দেখিবলৈ পাব আমি এই স্থানটো পাবলৈ পাইছোঁহি সো কি হয় আপোনালোকক ক'ম সো চাই থাকক এইখনেই হয় আমাৰ মামাৰ গাঁৱৰ আইথান বুলি কয় এইখনেই স্থান যি স্থানত আমাৰ তেতিয়া আমাৰ পথাৰৰ ধান কাটি নি শেষ হয় তেতিয়া আমাৰ সকলো গাঁৱৰ মানুহে ইয়াত এটা অনুষ্ঠান পাতে সেই উদং সভা বুলি কয় এই অনুষ্ঠানটো আমাৰ সকলো গাঁৱৰ মানুহে এই স্থানতে পাতে সো আমি ইয়াক উদং সভা বুলি কওঁ এতিয়া পথাৰৰ মাজৰ কিছুমান প্লেচ দেখাব বিচাৰিম আপোনালোকক সো চাই থাকক শেষলৈকে ভিডিঅ'টো ভরি খোলা আকাশ খোলা মনৰ এটি দুটি বহু কথা